নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত এনে কিছুমান ঘটনা সংঘটিত হয় যিবিলাকৰ ফলস্বৰূপে মানুহ যে জীৱশ্ৰেষ্ঠ সেই কথাটোৰ ওপৰত সন্দেহৰ সৃষ্টি হয় এনেকুৱা কিছুমান অপৰাধ মানুহে প্ৰকৃতিৰ প্ৰতি কৰে অন্যান্য জীৱ-জন্তুবিলাকৰ প্ৰতি কৰে আনকি মানুহে নিজৰ মাজতো কৰে আনক অন্যায় কৰে তথাপিও মানুহক যদি আমি প্ৰকৃতিৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তেতিয়া হৈছে মানুহ হৈছে প্ৰকৃতিৰ এটা ইউনিক ক্ৰিয়েশ্যন একক সৃষ্টি বুলি ক'ব পাৰোঁ কিন্তু আজিৰ পৰ্যায়ত মানুহ একেদিনাখনে পোৱাহি নাই আমাৰ মানুহৰ লগত অন্যান্য জীৱ-জন্তুৰ যিটো পাৰ্থক্য সেইটো ক'বলৈ দিও একেবাৰে সহজ কথা কিন্তু সদায় এনেকুৱা নাছিল পৃথিৱীত জীৱৰ আৰম্ভ হৈছিল একেবাৰে এককোষী জীৱৰ পৰা লাহে লাহে বিৱৰ্তন হৈ বহুকোষী আৰু তাৰ পৰা অন্যান্য যিবিলাক জটিল জীৱ সেইবিলাকৰ সৃষ্টি হৈছিল আৰু মানুহৰ সৃষ্টিটো সেইটো দিশৰ পৰা এটা অন্যতম এটা ইউনিক এটা ক্ৰিয়েশ্যন এতিয়া মানুহ হিচাপে আমাক যিবিলাক মানে বৈশিষ্ট্য কৰিছে সেই গোটেইখিনি বৈশিষ্ট্যৰ আলোচনা কৰাটো সম্ভৱ নহয় সেইকাৰণে আমাৰ নৃতত্বত কিছুমান মানে একক ক্যাৰেক্টাৰ লোৱা হয় যিবিলাক ক্যাৰেক্টাৰে হৰ অন্যান্য যিবিলাক বৈশিষ্ট্য আছে সেইবিলাকৰ বিকাশতো অৰিহণা যোগাইছিল আৰু সেই একক যিবিলাক আমাৰ বৈশিষ্ট্য আছে সেইবিলাক আমাৰ মানুহৰ বিৱৰ্তনৰ ইতিহাসৰ কোনোবা একোটা পইণ্টত আৰম্ভ হৈছিল গতিকে আহক আমি আজি সেই আমাৰ মানুহৰ ইতিহাস মানে আমি লিখিত ইতিহাসৰ কথা কোৱা নাই মানুহৰ একদম বিৱৰ্তনৰ আৰম্ভণিৰ পৰা আজিলৈকে হোৱা প্ৰধান যিকেইটা মানে সালসলনি মানুহৰ বৈশিষ্ট্যৰ ওপৰত সেই কথাকেইটা আমি আজি পাতিবলৈ লৈছোঁ প্ৰথম কথাটো হৈছে বাইপেডালিজম বাই মানে দুটা পেডালিজম মানে ভৰিৰে খোজ কঢ়া মানুহে যি থিয় হৈ পোন হৈ দুটা ভৰিৰে খোজ কাঢ়িব পাৰে সেইটো পৃথিৱীত আন কোনো জীৱই নোৱাৰে চিম্পাঞ্জি গৰিলা টাইপৰ যিবিলাক জীৱ-জন্তু আছে যিটো মানুহৰ একেবাৰে ওচৰ সম্বন্ধীয় সিহঁতি বাইপেডালিজম দেখায় কিন্তু অতি কম সময়ৰ কাৰণে দেখায় সিহঁতে সম্পূৰ্ণভাৱে মানুহৰ নিচিনাকে দুটা ভৰিৰ ওপৰত পোন হৈ খোজ কাঢ়িব নোৱাৰে এই যিটো বাইপেডালিজম দুটা ভৰিৰ ওপৰত পোন হৈ খোজ কঢ়াটো আৰম্ভ হৈছিল প্ৰায় 6 মিলিয়ন বছৰ আগতে অৰ্থাৎ প্ৰায় 60 লাখ বছৰ আগতে এই চৰিত্ৰটো মানে বাইপেডালিজমটো মানুহৰ বিৱৰ্তনৰ লগত যোগ হৈছিল আৰু এই বাইপেডালিজমে লাহে লাহে অন্যান্য যিবিলাক ক্যাৰেক্টাৰিষ্টিক আছে সেইবিলাকলৈ অৰিহণা যোগাইছিল সেইটো কথা আমি বেলেগ এদিন এখন পাতিম মানুহৰ ইতিহাসৰ দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ মানে ঘটনা সেইটো হৈছে আমাৰ কেনাইন দাঁতটোৰ আকাৰটো সলনি হোৱা কেনাইন দাঁত মানে কোনটো জানেনে সেইটো হৈছে আমাৰ কুকুৰ দাঁত যিটো তললে ওলাই থাকে সেই দাঁতটো বেলেগ জীৱ-জন্তুবিলাকৰ অলপ ডাঙৰ বাকি কেইটা দাঁতৰ যিটো লেভেল সেই লেভেলটোতকৈ অকণমান সি বেছি ডাঙৰ আৰু সেই কেনাইন দাঁতটোৰ মেইন যিটো ফাংচন মেইন যিটো কাম সেইটো হৈছে আপোনাৰ ফুড প্ৰচেছিং কিন্তু মানুহে লাহে লাহে টুল ব্যৱহাৰ কৰিবলৈ শিকিলে মানে মানুহে খাদ্যবস্তু ডাইৰেক্ট নাখায় সেই খাদ্যবস্তুটো আগতীয়াকৈ মানে প্ৰচেছ কৰিবলৈ শিকিলে যেনে কিবা এটা বস্তু পালে সেইটো ডাইৰেক্ট নাখায় যদি বস্তুটো টান তেতিয়াহ'লে সেই বস্তুটো শিলেৰে খুন্দিয়াই মানুহে সহজ কৰি ল'ব খোৱাটো গতিকে লাহে লাহে কি হ'ল আমাৰ বিৱৰ্তনে কি কৰিলে দেখিলে যে মানুহৰ এই কেনাইন দাঁতটো যদি সৰু হয় কোনো প্ৰব্লেম নাই কিয়নো ইহঁতৰ ওচৰত টুল আছে যিবিলাকৰ জৰিয়তে ইহঁতে খাদ্যটো প্ৰচেছ কৰি ল'ব পাৰে আৰু এই কেনাইনৰ যিটো চাইজটো সৰু হৈ যোৱাটো সেইটো প্ৰায় 5.5 মিলিয়ন ইয়াৰ্ছ এগ'ত হৈছিলে তাৰমানে প্ৰায় 55 লাখ বছৰ আগতে এই পৰিৱৰ্তনটো মানুহলৈ আহিল তৃতীয় মানুহৰ যিটো ইম্পৰ্টেণ্ট ক্যাৰেক্টাৰিষ্টিক সেইটো হৈছে স্পীচ এতিয়া যে মই আপোনালোকক কৈ আছোঁ সেইটো মই স্পীচ দি আছোঁ এটা কথা কৈ আছোঁ জীৱ-জগতৰ বেলেগ বেলেগ যিবিলাক জীৱ-জন্তু আছে সিহঁতেও কথা ক'ব পাৰে কিন্তু সিহঁতৰ কথাটো আৰু মানুহৰ কথাটোৰ মাজত পাৰ্থক্য আছে সিহঁতৰ কথাটো হৈছে সিহঁতে এটা পৰিৱেশৰ এটা নিৰ্দিষ্ট ঘটনা দেখিছে বা নিৰ্দিষ্ট এটা অৱস্থাত আছে সেই অৱস্থাটোৰ এগেইনষ্টত ৰিয়েকশ্যন দিয়ে সিহঁতে এটা ইমেজিনেশ্যন কৰিব নোৱাৰে বেছিকৈ কিয়নো সিহঁতৰ ব্ৰেইনৰ কেপাচিটিটো কম মানুহতকৈ সিহঁতে ইমেজিনেশ্যন কৰে সেই ইমেজিনেশ্যনটো যদি কৰিব পাৰেও সিহঁতে সেইটো মানে ব্যাখ্যা কৰিব নোৱাৰে ষ্টৰি টেলিং যিটো আমি কওঁ কাহিনী ক'ব নোৱাৰে সিহঁতে কিন্তু মানুহৰ এটা ইউনিক কেৰেক্টাৰিষ্টিক হৈছে মানুহে সঁচা কথাটোও ক'ব পাৰে মিছা কথাটোও ক'ব পাৰে ভাবিব পাৰে মুঠৰ ওপৰত স্পীচ আৰু এই মানুহৰ যিটো কথা ক'ব পৰা কেপাচিটি সেইটো প্ৰায় 2.5 মিলিয়ন ইয়াৰ্ছ এগ'ত যিটো আমাৰ হায়ত বন নামৰ আছে সেইটো এটা ইউনিক এটা কেৰেক্টাৰিষ্টিক ইউনিক শ্বেপ এটা লাভ কৰিলে ইউনিক আকৃতি এটা লাভ কৰিলে এই হাড়ডালে এই হায়ত যিডাল হাড় সেইডালৰ বিকাশৰ ফলতে মানুহৰ যিটো কথা ক'ব পৰাৰ এবিলিটি সেইটো জন্ম হ'ল আৰু মানুহৰ কথা ক'ব পৰা এবিলিটিটোৰ লগত জড়িত হৈ আছে মানুহৰ ব্ৰেইনৰ ডেভেলপমেণ্টটো মানুহে
সন্মুখত থকা বস্তুটোৰ বিষয়টো কথা ক'ব পাৰেই, ইয়াত নথকা বস্তু এটাৰ বিষয়েও কথা ক'ব পাৰে। একে সময়তে ইমানখিনি কথা ভাবিব পাৰে, সেই ভবাটো এক্সপ্ৰেছো কৰিব পাৰে। হয়, আমি যিটো ভাবোঁ আৰু যিটো কওঁ তাৰ মাজত বহু সময়ত পাৰ্থক্য থাকে, কিন্তু সেইটো এটা ইউনিক কেৰেক্টাৰিষ্টিক মানুহৰ। তাৰপাছত আহোঁ চতুৰ্থটো কেৰেক্টাৰিষ্টিক্স, যিটোৱে মানুহক অন্যান্য জীৱ জন্তুৰ পৰা পৃথক কৰে। সেইটো হৈছে মেটেৰিয়েল কালচাৰ আৰু টুল। মেটেৰিয়েল কালচাৰ মানে কি? আমি আজি যিটো ফোন ব্যৱহাৰ কৰিছোঁ, যিটো ঘৰ ব্যৱহাৰ কৰিছোঁ, এভৰিথিং, যাবলৈ গাড়ী, বাইচাইকেল, বাইক, চাবলৈ টিভি, খাবলৈ খোৱা বস্তু, কেনেকৈ সংগ্ৰহ কৰোঁ, খোৱা বস্তু সংগ্ৰহ কৰিবলৈ আমি মানে হাল বাওঁতে ট্ৰেক্টৰ, তাৰ আগতে হাল, কোৰ, এইবিলাক গোটেই বস্তুখিনি মেটেৰিয়েল কালচাৰৰ ওপৰত আছে, যিটো জীৱ জগতৰ বেলেগৰ নাই। হয়, কিছুমান চৰাইয়ে সিহঁতে নিজৰ ঘৰটো বনাই ল'ব পাৰে, কিন্তু মানুহৰ আৰু সিহঁতৰ যিটো কেপেবিলিটি সেইটো একদম ওচৰলৈ নাহেই। আৰু মানুহৰ যিটো মানে মেটেৰিয়েল কালচাৰ, আজি যে আমাৰ ইমানখিনি আছে, আমাৰ চৌপাশে চালে মানে প্ৰকৃতিতকৈ আমি নিজে কৰি লোৱা বস্তুবিলাক বেছি। সেই কেপেবিলিটিটো ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে ষ্ট'ন টুল বনোৱাৰ জৰিয়তে, মানে শিলৰ জৰিয়তে সিহঁতে সামগ্ৰী বনাই লৈছিলে। আৰু আজিকালি আমি ভাবি লওঁ যে লোহাৰটো সদায় আছিলে, কটাৰীখন সদায় আছে, চুৰিখন সদায় আছে, কিন্তু তেনেকুৱা নহয়। সেইবিলাক একেবাৰে নগণ্য সময়ত হৈছে, একেবাৰে অতি কম সময়ৰ আগত হৈছে। তাৰ আগলৈকে এটা বহুত ডাঙৰ এটা সময়ছোৱা মানুহে শিলৰ জৰিয়তে সেইবিলাক কাম কৰিছিলে। আগতেওতো মানুহে মাংস কাটি খাইছিলে, কেনেকৈ খাব মানুহে? তেতিয়াতো লোহা নাছিলে, তেতিয়া তেওঁলোকে কৰিছিলে কি? শিলৰ জৰিয়তে সা সঁজুলি বনাই সেই বস্তুবিলাক তেওঁলোকে কাম কৰিছিলে। গছ কাটিবলৈ, মাংস কাটিবলৈ, জীৱ জন্তু চিকাৰ কৰিবলৈ, এই গোটেইখিনি কামত তেওঁলোকে শিলৰ সা সঁজুলি ব্যৱহাৰ কৰিছিলে। আৰু আমাৰ এন্থ্ৰপ'লজিৰ এটা প্ৰধান ভাগ হৈছে আৰ্কিঅ'লজি। এই আৰ্কিঅ'লজিত এই ষ্ট'ন টুলবিলাকৰ মানে অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ এটা বিষয়। এই ষ্ট'ন টুলবিলাক, শিলৰ সা সঁজুলি বনোৱা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে প্ৰায় 2.5 মিলিয়ন বছৰমান আগত, অৰ্থাৎ প্ৰায় 25 লাখমান বছৰ আগত। এটা কথা চাব, আমাৰ মানুহৰ ইতিহাসৰ মেইন যিকেইটা পৰিঘটনা, সেইকেইটা 6 মিলিয়ন বছৰত মানুহে খোজকাঢ়িবলৈ শিকিলে দুটা ভৰিত। তাৰপিছত 5.5 মিলিয়নমান বছৰ আগত কেনাইনৰ ছাইজটো লাহে লাহে সৰু হ'বলৈ ধৰিলে, লাহে লাহে স্পীচ মানে কথা ক'ব পৰা কেপাচিটি আৰম্ভ হ'ল, লাহে লাহে সেই সময়তে ষ্ট'ন টুল বনাবলৈ শিকিলে। এইবিলাকৰ মাজত বহুত এটা ডাঙৰ ডিফাৰেঞ্চ আছে, যিটো আজিকালি নহয় একেবাৰে। আজিকালি আমি 5 বছৰ পাছতে সমাজখন বা দেশখন কি হ'ব সেইটোক আমি ধৰিব নোৱাৰোঁ, কিন্তু এই সময়ছোৱাত মানুহৰ ইমান বেছি উন্নত প্ৰযুক্তিবিদ্যা নাছিলে, তেওঁলোকে মানে জাষ্ট ছাৰ্ভাইভ কৰিব পাৰে পৃথিৱীত। তথাপিতো সেই একদম চিম্পল টেকন'লজিখিনিয়েই কিন্তু মানুহক জীৱ জগতৰ অন্যান্য যিবিলাক জীৱ জন্তু আছে সেইবিলাকৰ পৰা পৃথক কৰিছিল। অকল মানুহে ষ্ট'ন টুল বনাব পাৰেনে? সেইটো নহয়। অন্যান্য কিছুমান মানুহৰ একেবাৰে ওচৰ পাজৰ যিটো জীৱ আছে, সেইটো হৈছে মানে প্ৰজাতি আছে, সেইটো হৈছে চিম্পাঞ্জী। চিম্পাঞ্জীবিলাকে গছৰ ঠালিৰ পৰা কিছুমান সৰু সুৰা টুল বনাবলৈ পাৰে, যিটো ব্যৱহাৰ কৰি সিহঁতে মানে নিজৰ খাদ্য যোগাৰ কৰে। কিন্তু সেইটো সিহঁতৰ যিটো কেপাচিটি, সেইটো মানুহৰ লেভেলত কেতিয়াও নাযায়। মানুহেই হৈছে ইউনিক টুল বনোৱা। আজিকালি এতিয়া ভেকচিনটো বনাইছে কিমান, আমিতো ভাবিবই নোৱাৰোঁ ভেকচিনটো কেনেকৈ বনাইছে। বা এটা ফৰ্মুলা আছে, সেইটোৰ পৰা ইমানখিনি ভেকচিন, লাখ লাখ মিলিয়ন মানে কোটি কোটি ভেকচিনৰ ড'জ বনাইছে। চ' সেইটো মানুহৰ মেটেৰিয়েল কালচাৰৰ অন্তৰ্গত, যিটো অন্যান্য জীৱ জন্তুৰ নাই। তাৰ পাছৰ 5 নম্বৰ যিটো ক্ৰমবিৱৰ্তনত প্ৰধান এটা পৰিঘটনা, সেইটো হৈছে হাণ্টিং। মানুহৰ লাহে লাহে কি হ'ল, এই বাইপেডেলিজমত বা খোজকাঢ়িবলৈ প্ৰথম শিকা সময়ত মানুহৰ যিটো ব্ৰেইনৰ ছাইজ আছিল বা কেপাচিটি আছিল, সেইটো বহুত কম আছিল। লাহে লাহে বিৱৰ্তন হৈ প্ৰায় 1 মিলিয়নমান বছৰ আগত কি হ'ল, মানুহৰ ব্ৰেইনৰ কেপাচিটিটো লাহে লাহে বহুত মানে ডাঙৰ হৈ গ'ল, বহুত বাঢ়ি গ'ল। আৰু এতিয়াতো মানুহৰ ব্ৰেইনৰ কেপাচিটি আৰু বেছি। গতিকে সেই ব্ৰেইনৰ কেপাচিটিটো যদি বেছি হয়, তেতিয়াহ'লে সেই ব্ৰেইনটো পৰিচালিত হ'বলৈ বা ব্ৰেইনটো ভালকৈ ফাংচন কৰিবলৈ মানুহক বেছি শক্তিৰ প্ৰয়োজন হয়। আৰু মানুহে সেই সময়ত কি খাইছিল? আপোনাৰ একেধৰণৰ যদি ফল মূলেই খাই থাকে, একেধৰণৰ ফল মূল যিমান খাব তাতকৈ এনিমেল প্ৰটিনে সেই মানে এনাৰ্জিটো বেছি দিছিলে মানুহক। সেইকাৰণে মানুহে হাণ্টিঙৰ প্ৰয়োজনীয়তাটো আহিলে, চিকাৰৰ। আৰু মানুহে আমি যিটো সময়ত কথা কৈ আছোঁ, সেইটো হৈছে 1 মিলিয়ন বছৰমান আগত। সেই সময়ত জীৱ জন্তুবিলাক আজিৰ নিচিনা সৰু সৰু নহয়, সেইবিলাক ডাঙৰ ডাঙৰ জীৱ জন্তু আছিল, যেনে মেমথ, যিবিলাক আজিকালি পাবলৈ নাই। গতিকে ডাঙৰ জীৱ জন্তু এটা মানুহে অকলে চিকাৰ কৰিব নোৱাৰে, তাৰ কাৰণে গ্ৰুপ বান্ধিব লাগিব। গতিকে যেতিয়া গ্ৰুপ বান্ধিবলৈ ল'লে, গ্ৰুপ বান্ধিলেতো এনেই মানুহে কেলৈ একেলগে কাম কৰিব? সিহঁতৰ মাজত এটা বুজাবুজি থাকিব লাগিব।
গতিকে সৰু সৰু একোটা সমাজৰ সৃষ্টি হ'ল। তাৰপিছত এনেইতো হাতেদিতো ইমান ডাঙৰ জীৱ জন্তু এটা মাৰিব নোৱাৰে, সেই আগতে যে যিটো ষ্ট'ন টুলৰ বা শিলৰ সা সঁজুলি আছিল সেইবিলাকৰ জৰিয়তে, তাৰপিছত আকৌ যিটো জীৱ ইতিমধ্যে মৰিলে সিহঁতৰ হাড়েদি নতুন অস্ত্ৰ শস্ত্ৰ বনায়, এই গোটেইখিনি কাম কৰি মানুহে মানে স্বীকাৰ কৰিবলৈ ধৰিলে। আৰু এইটোৱে আমাৰ মানে যিটো কালেক্টিভিটি সেইটোত অৰিহণা যোগালে। তাৰ পাছত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন মানুহৰ সমাজত, মানুহৰ বিৱৰ্তনৰ হিষ্ট্ৰীত আছে, আগৰকেইটাও গুৰুত্বপূৰ্ণ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি যদি আমি ক'বলৈ যাওঁ সেইটো হৈছে ডমেষ্টিকেশ্যন অফ ফুড। আগতে মানুহে বাহিৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিলে, প্ৰকৃতিয়ে বেলেগ বেলেগ ছিজনত দিয়া যিবিলাক ফল মূল বা বেলেগ বেলেগ যিবিলাক জীৱ জন্তু সেইবিলাক খাই মানুহে জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু প্ৰায় এটা কথা মন কৰিব, আগতে ইয়াৰ আগৰ যিকেইটা ডেভেলপমেণ্ট মূল পৰিঘটনা সেইকেইটা আমি মিলিয়ন বছৰত কম বা লাখ বছৰত, কিন্তু খাদ্যৰ যিটো নিজে প্ৰস্তুত কৰিব পৰা পৰিঘটনা মানে ডমেষ্টিকেশ্যন অফ প্লেণ্টছ এণ্ড এনিমেল, মানে নিজে শস্য খেতি কৰিব পৰা আৰু জীৱ জন্তু পোহা, এই কামটো আৰম্ভ হ'ল মাত্ৰ 11,000 বছৰমান আগত। প্ৰত্যেকটো পৰিঘটনা সৰু সৰু কথাবিলাকে মানে এটা ডাঙৰ কথা কৰে। এই পৰিঘটনাটো কেনেকৈ আৰম্ভ হ'ল, কি পৰিস্থিতিত আৰম্ভ হ'ল, তাৰ মেইন প্ৰধান কাৰণটো হৈছে জলবায়ু পৰিৱৰ্তন। সেইটো বেলেগ এদিনা পাতিম, কিন্তু আমি যেতিয়া নিজেই নিজৰ খাদ্য সৃষ্টি কৰিব পাৰিলোঁ সেইটো এটা ডাঙৰ পৰিঘটনা। সেইটোক গৰ্ডন চাইল্ড নামৰ যিজন এন্থ্ৰপলজিষ্ট আছে তেওঁ নিঅলিথিক ৰিভলিউশ্যন নাম দিছে। ৰিভলিউশ্যন শব্দটো সাধাৰণতে এটা ভায়লেন্সৰ লগত সাধাৰণতে আমি ভাবোঁ এই শব্দটো শুনাৰ লগে লগে, কিন্তু নিঅলিথিক ৰিভলিউশ্যনটো যদিও এইটো ভায়লেণ্ট এটা পৰিঘটনা নহয়, এটা হিংসাত্মক পৰিঘটনা নহয়, এইটোক এটা ৰিভলিউশ্যন নাম দিছে। কাৰণ যেতিয়াই মানুহে খেতি কৰিবলৈ শিকিলে, যেতিয়াই মানুহে জীৱ জন্তু পুহিবলৈ শিকিলে, গোটেই মানুহৰ জীৱন প্ৰণালীটো সলনি হৈ গ'ল। সেইবিলাক বিষয়ে কেনেকৈ সলনি হ'ল সেইবিলাক পাছতো আলোচনা কৰিম, কিন্তু এইটো প্ৰায় 11,000 মান বছৰত আৰম্ভ হ'ল আৰু আজিকালিতো মানুহৰ সমাজ প্ৰায় প্ৰতিদিনে সলনি হৈ আছে। কেনেকৈ সলনি হৈ আছে আমি সকলোৱে জানো। মুঠৰ ওপৰত মানুহৰ আৰু জীৱ জগতৰ অন্যান্য জীৱ জন্তুৰ মাজত বহুখিনি পাৰ্থক্য আছে, আৰু তাৰে মাজত প্ৰধান 6টা পাৰ্থক্য। মানুহৰ ক্ৰমবিকাশৰ যিটো ইতিহাস সেইটোৰ 6টা মূল পৰিঘটনা আজি আলোচনা কৰিলোঁ। সেইটো এটা হৈছে বাইপেডেলিজম, দুটা ভৰিত খোজ কঢ়াটো, এটা হৈছে আমাৰ দাঁতৰ যিটো কুকুৰ দাঁত যিটো কেনাইন বুলি কয় সেইটো আকাৰটো সলনি হৈ যোৱাটো, তাৰপিছত আমি কথা ক'ব পৰা যিটো কেপেবিলিটি, স্পীচৰ যিটো আমাৰ সামৰ্থ্য সেইটো, তাৰপিছত আমাৰ যিটো মেটেৰিয়েল কালচাৰ, আমাৰ টুল সা সঁজুলিবিলাক বনোৱাৰ কেপাচিটিটো, তাৰপিছত হাণ্টিং, আৰু একেবাৰে শেষত আহে আমাৰ খাদ্য বস্তুবিলাকৰ ডমেষ্টিকেশ্যন। এই 6টা পৰিঘটনাই আমাৰ মানুহক একদম আন জীৱ জন্তুবিলাকৰ পৰা পৰ্যায়ক্ৰমে আনি এটা উচ্চ পৰ্যায়ত ৰাখি থ'লে। কোনটো জীৱ জন্তু শ্ৰেষ্ঠ সেইটো আমি মানুহে নিজে ক'ব নোৱাৰোঁ, কিয়নো সেইটো প্ৰত্যেকটো জীৱ জন্তুৰে সিহঁতৰ যিটো মানে কাম কাজ সেইটো বেলেগ বেলেগ, কিন্তু প্ৰকৃতিৰ নিজৰ পইণ্ট অফ ভিউৰ পৰা হয়তো মানুহ এটা ইউনিক ক্ৰিয়েশ্যন। এই ভিডিঅ'টো বনোৱাৰ মূল কথাটো হৈছে যে আমি সৰু সৰু যেন ভবা কথাটো, যেনে দুটা ভৰিৰে খোজ কঢ়াটো একেবাৰে সৰু কথা, কিন্তু সেইটো যে আমাক ইউনিক কৰে, সেইটোৰ পৰা অন্যান্য ডেভেলপমেণ্টবিলাক কেনেকুৱা হ'ল সেইবিলাক ভাবিবলৈ এটা স্ক'প দিয়াৰ এটা প্ৰচেষ্টা কৰিছোঁ, যাতে আমি সৰু সৰু কথাবিলাকৰ আঁৰত থকা ইতিহাসটো জানো, সেইটো কেনেকৈ আহিলে সেইবিলাক কথা জানো। সেইটো উদ্দেশ্যৰে এই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে কেনেকুৱা পালে এইটো ভিডিঅ'টো চাই সেইটো কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা অন্যান্য ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।